মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক স্বাগতম জনাইছো মোৰ ক্লাছলৈ। আজি আমি আলোচনা কৰিম তোমালোকৰ অসমীয়া ভাষাৰ সম্পৰ্কীয় এটি অধ্যায়। অধ্যায়টিৰ নাম হ'ল অসমীয়া ব্যাকৰণ। অসমীয়া ব্যাকৰণৰ শিতানৰ কেইবাটাও বিষয় মই তোমালোকৰ আগত আলোচনা কৰিছো আৰু আজিৰ বিষয়টি হ'ল কাৰক আৰু শব্দ বিভক্তি। ছাত্ৰ-ছাত্ৰীসকল, কাৰক আৰু শব্দ বিভক্তি কি? কাৰক কাক বোলে? ইয়াৰ প্ৰয়োগ বাক্যত কেনেদৰে হয়? শব্দ বিভক্তি কেই প্ৰকাৰ? কি শব্দ বিভক্তি কেনেদৰে কাৰকৰ লগত যুক্ত হয়? ইত্যাদি বহু কথাসমূহ আজি আমি তোমালোকৰ আগত আলোচনা কৰিম। এতিয়া আমি চাই লওঁ কাৰক আৰু শব্দ বিভক্তি সম্পৰ্কে। পোনপ্ৰথমে আমি কাৰক সম্বন্ধে জানিম। কাৰক চোৱা, কাৰক বুলি যদি আমি কওঁ, তোমালোকে চাবা যে বাক্যৰ অন্তৰ্গত ক্ৰিয়াপদৰ লগত অন্য নামপদৰ যি সম্বন্ধ তাকে কাৰক বোলা হয়। অৰ্থাৎ তোমালোকে আগতে ক্ৰিয়াপদ পাই আহিছা, সেই ক্ৰিয়াৰ লগত নামপদৰ যি সম্বন্ধ ঘটে তাকে আমি কাৰক বুলি কওঁ। উদাহৰণ এটাই তোমালোকক বুজাই দিছো। চোৱা, ৰামে ভাত খাইছে। ইয়াত ৰাম, ভাত এইবিলাক ক্ৰিয়াপদ, হয়নে নহয়? এইবিলাকে কাম কৰা বুজাইছে। আৰু ইয়াৰ লগত খাইছে পদটোৰ কি আছে? এটা সম্বন্ধ আছে। এইটো সম্বন্ধ পদ, হয় নহয়? খাইছে। আৰু এই ৰামে ভাত খাইছে, ইয়াত খাইছেটো সম্বন্ধ আছে। আৰু এই গোটেই সম্বন্ধটোৱে হ'ব কাৰক। ঠিক আছে? এতিয়া যদি আমি চাওঁ যে অসমীয়া ভাষাত কাৰক ছবিধ। ঠিক আছে? অসমীয়া ভাষাত কাৰক ছবিধ। সেইকেইবিধ হ'ল কৰ্তা কাৰক, কৰ্ম কাৰক, কৰণ কাৰক, নিমিত্ত কাৰক, অপাদান কাৰক আৰু অধিকৰণ কাৰক। এটা কথা চাবা, তোমালোকৰ কিছু সংখ্যক ব্যাকৰণৰ পুথিত সম্প্ৰদান কাৰক দিয়া আছে, কিন্তু তোমালোকে চাই ল'বা অসমীয়া ভাষাত সম্প্ৰদান কাৰক নাই। সম্প্ৰদান কাৰকৰ সলনি নিমিত্ত কাৰকৰহে ব্যৱহাৰ আছে। তোমালোকে যদি চোৱা, মই তোমালোকক কেইখনমান পুথিৰ নাম কৈ দিছো। অসমীয়া ৰচনা বিচিত্ৰা, ধৰ্ম সিংহ ডেকা আৰু তোমালোকৰ অৰ্থাৎ গুৰুকুল নেশ্যনেল স্কুলৰ অধ্যয়নৰত সপ্তমমান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ডক্টৰ বসন্ত কুমাৰ ভূঞা ছাৰে যিখন আদৰ্শ অসমীয়া ব্যাকৰণ নামৰ পাঠ্যপুথি যুগুত কৰি উলিয়াইছে বা সম্পাদনা কৰি উলিয়াইছে, তাতে তেওঁ সম্প্ৰদান কাৰক তেওঁ অৱতাৰণা কৰিছে, কিন্তু সম্প্ৰদান কাৰক অসমীয়া ভাষাত নাই। সম্প্ৰদান কাৰকৰ সলনি নিমিত্ত কাৰকৰ ব্যৱহাৰ কৰা হয় বুলি আমি লীলাৱতী শইকীয়া বৰা বাইদেউ আৰু আমি দীপ্তি ফুকন পাটগিৰিৰ পৰা বা দীপ্তি ফুকন পাটগিৰি বাইদেউৰ পৰা জানিব পাওঁ। এতিয়া আহা আমি এই কাৰকবোৰ সম্পৰ্কে বিতংভাৱে জানি লওঁ। চোৱা, তোমালোকক কাৰক আৰু শব্দ বিভক্তিৰ সম্পৰ্কে বিতংভাৱে জনাৰ আগত তিনিটা বস্তু জানি ল'ব লাগিব। সেইকেইটা হ'ল নামপদ, সম্বন্ধ পদ আৰু অনুপদ। এইকেইটা কি আৰু ইয়াৰ উদাহৰণ কেনেকুৱা, এই সম্বন্ধে তোমালোকক মই জনাই দিছো। আমি চাই লওঁ। চোৱা, নামপদ মানে হ'ল যে বাক্যত ক্ৰিয়াৰ কাৰ্য সম্পাদনাত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সহায় কৰা বা নকৰা অব্যয় পদবোৰৰ বাহিৰে বেলেগ পদবিলাক হ'ব নামপদ। তোমালোকে অব্যয় পদটো পাইছা আৰু কিন্তু এইবিলাক, ঠিক আছে? এইবিলাক নহয়, সেইবিলাকৰ বাদে বাক্যত ক্ৰিয়া সম্পাদনা কৰে বা ক্ৰিয়া হোৱাতে যিবোৰ পদে তোমাৰ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সহায় কৰে, এইবোৰক নামপদ বুলি আমি ক'ব পাৰোঁ। যেনেকুৱা মানুহ, চৰাই, পুৱা, আবেলি। ঠিক আছে? তাৰপিছত সম্বন্ধ পদ আহিল আমাৰ। সম্বন্ধ পদ হ'ল যে দুটা নাম শব্দৰ মাজত পৰস্পৰ সম্বন্ধ থকা বুজালে তাক সম্বন্ধ পদ বোলে। যেনে ৰহিলাৰ ঘৰ বৰপেটাত, কৰিমৰ কথাই বেলেগ। এই সম্বন্ধ পদ সম্পৰ্কে আমি পিছত বহলাই আলোচনা কৰিম। এতিয়া জানি থোৱা সম্বন্ধ পদ কাক বোলে আৰু উদাহৰণ। ৰহিলাৰ ঘৰ বৰপেটাত, কৰিমৰ কথাই বেলেগ। তাৰপিছত আহিল অনুপদ। অনুপদবোৰ হ'ল যে মূল শব্দৰ লগত মানে মূল শব্দ যিটো থাকিব তাৰ লগত বহি নিজৰ অৰ্থ প্ৰকাশ কৰে, কিন্তু তেওঁলোকে নিজে নিজৰ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। যেনে পৰা, চন, সৈতে, দ্বাৰাৰ কোনো নিজস্ব অৰ্থ নাই, কিন্তু তেওঁ বেলেগ শব্দৰ লগত বহি তেওঁ নিজৰ অৰ্থ প্ৰকাশ কৰিব পাৰে। ঠিক আছে? এইখিনি আছিল নামপদ, সম্বন্ধ পদ, অনুপদ সম্পৰ্কে এটি ধাৰণা। ইয়াৰ পিছত আমি
কাৰক শব্দ বিভক্তি সম্পৰ্কে জানিম আহা চোৱা শব্দ বিভক্তি কাক বোলে আৰু কি কি শব্দ বিভক্তি যদি আমি কওঁ যে অসমীয়া ভাষাত কাৰক আৰু সম্বন্ধ পদৰ কথা মই কৈ আহিলো কাৰক আৰু সম্বন্ধ পদৰ অৰ্থ বুজাবলৈ কিছুমান সৰ্গ অসমীয়া ভাষাত ব্যৱহাৰ কৰা হয় এই সৰ্গবোৰকে শব্দ বিভক্তি বা কাৰক বিভক্তি বুলি কোৱা হয় যেনে যদি আমি চাওঁ যে মূল শব্দৰ লগত শব্দ বিভক্তি যদি যোগ হয় যেনে ৰাম যোগ এটা শব্দ বিভক্তি কোন বিভক্তি কি নাম এই সম্পৰ্কে পিছত কম যেনে ৰাম যোগ ৰামে এইটো হৈছে এই শব্দ বিভক্তিযুক্ত কাৰক ঠিক আছে তাৰপিছত এতিয়া চাওঁ অসমীয়া ভাষাত শব্দ বিভক্তি আৰু কাৰক বিভক্তি ছবিধ সেইকেইবিধ হ'ল প্ৰথম বিভক্তি দ্বিতীয় বিভক্তি তৃতীয় বিভক্তি চতুৰ্থী বিভক্তি ষষ্ঠী বিভক্তি সপ্তমী বিভক্তি এতিয়া চোৱা অসমীয়া ভাষাত পঞ্চমী বিভক্তি নাই আৰু ইয়াৰ সলনি আমি কি কৰোঁ পৰা অনুপদৰ ব্যৱহাৰ কৰোঁ ঠিক আছে আৰু অসমীয়া পদৰ কিছুমান নাম পদত কোনো বিভক্তিৰ চিন নোহোৱাকৈ বিভক্তিযুক্ত পদৰ দৰে বাক্যত ব্যৱহাৰ কৰিলে কিছুমান শূন্য পদৰ ব্যৱহাৰ কৰা হয় আমাৰ শূন্য পদ বুলি কওঁ যেনিবা শূন্য বিভক্তি বুলি কওঁ যেনে শূন্য বিভক্তি বুলি যদি কোৱা হয় তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে অসমীয়া ভাষাত যিবিলাক নাম পদ কোনো বিভক্তি চিন নোহোৱাকৈ প্ৰত্যক্ষভাৱে যুক্ত হয় সেইবিলাকক শূন্য বিভক্তি বুলি কোৱা হয় শূন্য বিভক্তি আৰু পৰা তোমালোকে চাবা পঞ্চমী বিভক্তি বুলি তোমালোকৰ পাঠ্যপুথি আদৰ্শ অসমীয়া ব্যাকৰণ বসন্ত কুমাৰ ভূঞা ছাৰে তেওঁ পঞ্চমী বিভক্তিৰ ব্যৱহাৰ দেখুৱাইছে লগতে ধৰ্মসিংহ ডেকা ছাৰেও পঞ্চমী বিভক্তিৰ ব্যৱহাৰ দেখুৱাইছে কিন্তু কিছুমান পাঠ্যপুথিত পঞ্চমী বিভক্তিৰ ব্যৱহাৰ নাই আমি যদি আধুনিক ভাষা বিজ্ঞানৰ ক্ষেত্ৰত যাওঁ তেতিয়াহ'লে লীলাৱতী শইকীয়া বৰা আৰু দীপ্তি ফুকন পাটগিৰি বাইদেউৰ কথা মতে আমি যদি চাওঁ তেতিয়াহ'লে ইয়াতে পঞ্চমী বিভক্তি নাই পঞ্চমী বিভক্তিৰ ব্যৱহাৰ নহয় আৰু সাধাৰণতে পঞ্চমী বিভক্তি নহয় বুলি আমি জানো যি কি নহওক আমি সেই সম্পৰ্কে আমি ক'বলৈ নাযাওঁ আমি পঞ্চমী বিভক্তিৰ ব্যৱহাৰ অসমীয়া ভাষাত নাই বুলি আমি জানো আমি এই সম্পৰ্কে আমি আলোচনা নকৰিম ইয়াৰ পিছত আমি চাই লওঁ আহা বিভক্তি আৰু শব্দ বিভক্তি আৰু কাৰকৰ ব্যৱহাৰ ইয়াৰ বিভিন্ন পদসমূহৰ যোগেদি কেনেকৈ হয় কৈ দিম তাৰপিছত মই তোমালোকক কৈ দিছোঁ সম্বন্ধ পদত তোমালোকৰ কি হয় ষষ্ঠী বিভক্তি অৰ আৰু ৰ ব্যৱহাৰ কৰা হয় স্বৰান্ত আৰু ব্যঞ্জনান্ত স্বৰান্ত ব্যঞ্জনান্ত মানে ব্যঞ্জন ধ্বনিৰ লগত আৰু স্বৰান্ত মানে স্বৰ ধ্বনিৰ লগত এতিয়া আহা বিতংভাৱে আমি এইবিলাক আলোচনা কৰিলে বাক্যৰ মাজত কাৰকৰ সৈতে যুক্ত কৰি কাৰক শব্দ বিভক্তি সম্বন্ধ পদৰ ব্যৱহাৰ সম্পৰ্কে এতিয়া আমি জানিম চোৱা কৰ্তা কাৰক সম্পৰ্কে আমি ইয়াতে কৈছোঁ কৰ্তা কাৰক হ'ল যি প্ৰধানভাৱে কোনো কাম সম্পন্ন কৰি কৰা বা হোৱা বুজায় তেতিয়া তাক কৰ্তা কাৰক বোলে মানে যি কাৰকে কোনো কাম সম্পন্ন হোৱা বা কাম শেষ হোৱা বুজায় তাক কৰ্তা কাৰক বোলে কৰ্তা কাৰকত শূন্য বিভক্তিটো একো নাই জানাই প্ৰথম বিভক্তি চিন যোগ হয় যেনে এই আৰু ই ৰামে ভাত খায় ইয়াতে ৰামৰ লগত যুক্ত হৈছে গীতাই চাহ খায় গীতাৰ লগত ই যুক্ত হৈছে কৰ্মকাৰক কৰ্তা কাৰক ক'লো কৰ্মকাৰক কৰ্তাই যাৰ ওপৰত কৰ্ম সম্পন্ন কৰে অৰ্থাৎ কৰ্তাত পাইছিলোঁ যি কোনো কাম সম্পূৰ্ণ কৰে বা কোনো কাম শেষ হোৱা আতি কৰি মাৰি শেষ হোৱা বুজায় তাক কৰ্তা কাৰক বোলে কৰ্মকাৰকত যদি আমি চাওঁ কৰ্তাই যাৰ ওপৰত কৰ্ম সম্পাদন কৰা বুজায় তাক কৰ্মকাৰক বুলি কোৱা হয় কৰ্মকাৰকত শূন্য বিভক্তি বহে তাৰ লগত দ্বিতীয় বিভক্তিত ক আৰু অক যুক্ত হয় যেনে মই ৰামক মাৰিছ ইয়াতে অক আছে ৰামক মাৰিছ অক বিভক্তিষ্ট হৈছে আৰু হৰিয়ে মোক মৰম কৰে ইয়াতে ক বিভক্তি যুক্ত হৈছে এতিয়া পৰৱৰ্তী স্থানলৈ চোৱা কৰণ কাৰক কৰ্তাই যাৰ দ্বাৰা কোনো কাম সম্পাদন কৰা বুজায় বা যাৰ দ্বাৰা কৰ্তাই কোনো কাম সম্পাদন কৰে তাক কৰণ কাৰক বুলি কয় তৃতীয় বিভক্তি চিন ৰে আৰু এৰে যুক্ত হয় যেনে দাখন লৰে কৰা ইয়াত ৰে বিভক্তি যুক্ত হৈছে তেওঁ কাণেৰে এৰে যুক্ত হৈছে চাই লোৱা মই লিখি দিছোঁ শেষত তাৰপিছত নিমিত্ত কাৰক উদ্দেশ্য লক্ষ্য দিশ নিমিত্ত আদি অৰ্থত ক্ৰিয়াৰ লগত জীৱৰ শব্দৰ সম্পৰ্ক ঘটে তাক নিমিত্ত কাৰক বুলি কোৱা হয় অৰ্থাৎ উদ্দেশ্য লক্ষ্য নিমিত্ত আদি বিভিন্ন কাৰণত ক্ৰিয়াৰ লগত জীৱৰ শব্দ যুক্ত হয় তাক নিমিত্ত কাৰক বুলি কোৱা হয় আৰু ইয়াৰ লগত কি বিভক্তি হয় চতুৰ্থী বিভক্তি লৈ অলৈ মই গুৱাহাটীলৈ যাম লৈ বিভক্তি মই শিৱসাগৰলৈ যাম ইয়াত অলৈ বিভক্তি ৰ লগত ৰৰ যোগ হৈ ৰ হয় ৰলৈ যাম বুজি পাইছা তাৰপিছত আমি পৰৱৰ্তী স্থানলৈ যাওঁ ইয়াতে চোৱা অপাদান কাৰকত হ'ব
যাৰ পৰা কোনো বস্তু উৎপন্ন বা পৃথক হোৱা বুজায় বা ভয় ভাৱ জন্মে তাক অপাদান কাৰক বোলে অপাদান কাৰকত কোনো নিজা বিভক্তি নাই কিছুমানে ইয়াত পঞ্চমী বিভক্তিৰ প্ৰয়োগ দেখুৱায় কিন্তু দৰাচলতে পঞ্চমী বিভক্তিৰ প্ৰয়োগ নাই ইয়াত ষষ্ঠী বিভক্তিৰ ৰ যি সম্বন্ধ পদত ব্যৱহাৰ হয় ষষ্ঠী বিভক্তিৰ ৰৰ পাছত পৰসৰ্গ যোগ দি আমি ইয়াত কাৰক সম্পাদন কৰো যেনে গছৰ পৰা ফল হৰিছে তিলৰ পৰা তেল হয় ইয়াত পৰসৰ্গ যোগ হৈছে পৰাসৰ্গ কিন্তু দেই পৰসৰ্গ বুলি কোৱা হয় পৰাটো তাৰ পিছত অধিকৰণ কাৰক হ'ল স্থান কাল পাত্ৰ যিহৰে আধাৰ বা আশ্ৰয়ত কাৰ্য সম্পন্ন হয় বা স্থান কাল পাত্ৰ আদি যাৰ সহায়ত স্থান কাল পাত্ৰত যাক আধাৰ কৰি কামটো সম্পন্ন কৰা হ'ব তাক অধিকৰণ কাৰক বুলি কোৱা হ'ব ইয়াত সপ্তমী বিভক্তিৰ চিন অথ আৰু ত যুক্ত হয় হাপিত বাঘ থাকে ত বিভক্তি সৰিয়হত তেল থাকে ইয়াত অথ বিভক্তি এটা কথা মনত ৰাখিবা যেতিয়া তোমালোকে বিভক্তি চিনবিলাক লিখিবা তেতিয়া তোমালোকে চোৱা তৰ আগত এডাল মই ডেছ দিছো অতৰ আগত ডেছ বিলাক ব্যৱহাৰ কৰিবা নহলে যদি তোমালোকে ডেছ ব্যৱহাৰ নকৰা তেতিয়া তোমালোকে এইটো বিভক্তি বুলি কোৱা নহব আৰু পৰীক্ষা বা যিকোনো ক্ষেত্ৰত ব্যৱহাৰ কৰিলে সেইটো তোমালোকৰ ভুল বুলি প্ৰমাণিত হ'ব এতিয়া পৰৱৰ্তী শিতানৰ এটা আমি শেষত আলোচনা কৰিম এই ছবিধ কাৰকৰ উপৰিও এবিধ কাৰক বা এবিধ পদ আছে তেওঁক আমি কাৰক বুলি নকওঁ যেনিবা পদ সম্বন্ধ পদ আগত পঢ়ি আহিছো এই সম্বন্ধ পদত কেনেকে বিভক্তি যুক্ত সেই সম্পৰ্কে জানিম চোৱা মই আগতে কৈছো তোমাক কৈ আহিছো প্ৰথমতে যে সম্বন্ধ পদ নাম পদ অনুপদ এই তিনিটাৰ ব্যৱহাৰ কাৰক শব্দ বিভক্তিত যথেষ্ট পৰিমাণে আছে এই তিনিটাৰ অবিহনে কাৰক বিভক্তি সম্পন্ন কৰা অসুবিধা হয় তোমালোকে সম্বন্ধ পদ কি সেই সম্পৰ্কে চাই লোৱা যে কেতিয়াবা বাক্য এটা নাম পদৰ ক্ৰিয়াৰ লগত সম্বন্ধ নহয় অন্য নাম পদৰ লগত সম্বন্ধ স্থাপন কৰে তেতিয়া সেই নাম পদ দুটাৰ মাজত যিটো সম্পৰ্ক থাকিব সেই সম্পৰ্কটো সম্বন্ধ পদ বুলি কোৱা হ'ব আৰু ইয়াত ষষ্ঠী বিভক্তি অৰ আৰু ৰ যোগ হয় যেনে ৰামৰ কিতাপখন ৰঙা তেওঁৰ যদু মধুৰ ভায়েক ইয়াত ৰ বিভক্তি যুক্ত হৈ আছে তোমালোকে বুজি পাইছা যে যেতিয়া কোনো এটা বাক্যত নাম পদৰ ক্ৰিয়াৰ লগত সম্বন্ধ নহয় নাম পদৰ ক্ৰিয়াৰ লগত সম্বন্ধ নহয় অন্য এটা নাম পদৰ লগত সম্বন্ধ স্থাপন কৰে তেতিয়া সেই নাম পদ দুটাৰ সম্বন্ধৰ মাজৰ সম্পৰ্কক সম্বন্ধ পদ বুলি ক'ম ইয়াতে তোমালোকে চোৱা যে অৰ আৰু ৰ এই দুটা ষষ্ঠী বিভক্তি যুক্ত হয় ৰামৰ কিতাপখন ৰঙা ইয়াতে অৰ হৈছে যদু মধুৰ ভায়েক অৰ্থাৎ ইয়াতে ৰ বিভক্তি যুক্ত হৈছে ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল কাৰক শব্দ বিভক্তি সম্বন্ধ পদ অনুপদ নাম পদ এই সম্পৰ্কে তোমালোকৰ আগত তুলি ধৰা এটি ধাৰণা ইয়াৰ পিছত আমি তোমালোকক কেইটামান অনুশীলনী অৰ্থাৎ অভ্যাসন কেইটামান তুলি ধৰিছো তোমালোকে তাৰ যোগেদি কেনেকে তোমালোকৰ সমস্যাবোৰ সমাধান কৰিবা সম্পৰ্কে জানিব পাৰিবা এতিয়া আহা সম্পৰ্কে আমি আলোচনা কৰোঁ চোৱা অভ্যাস কৰা বুলি দিছো আমি হিতান্তি চোৱা ইয়াতে আমাৰ শিৱৰ শব্দৰ তলত আস্তনা আছে সেইবোৰৰ পৰা কাৰক বৰ বাছি ওলাব দিছে ঈশ্বৰে এই পৃথিৱীখন সৃজন কৰিছে ইয়াত ঈশ্বৰে তলত আজ মাৰি দিয়া আছে এই ঈশ্বৰটোত কৰ্তা কাৰক হ'ব আৰু ইয়াত প্ৰথমা বিভক্তি এ যুক্ত হ'ব বুজিছা তাৰ পিছত দিছে বাগিচাত নানা ৰঙী ফুল আছে বাগিচাত তলত আজ মাৰি দিয়া আছে ইয়াত অধিকৰণ কাৰক হ'ব তোমালোকে চাৰ্টখন এইকাৰণে মনত ৰাখিব দিছো চাৰ্টখনত গম পাবা অধিকৰণ কাৰকত কি বিভক্তি যাব ইয়াত তো আছে তোটো কোন কাৰকত হ'ব ইয়াতে এ আছে ৰৰ লগত এ যুক্ত হৈছে তো এটো কোন বিভক্তি সেইকাৰণে চাৰ্টখন মনত ৰাখিব লাগিব ইয়াত সপ্তমী বিভক্তি যুক্ত হয় সত্য যোৰহাটৰ পৰা ৰেলেৰে আহিছে যোৰহাটৰ পৰাটো এটা কি পৰসৰ্গ এটা নিশ্চয় অপাদান কাৰক হ'ব তাৰপিছত দুষ্ট ছাত্ৰই অসৎ সংগ লয় ইয়াতে ছাত্ৰই ইটো কোন বিভক্তি কৰ্তা কাৰক প্ৰথমা বিভক্তি হ'ব তাৰপিছত শাওনত বানপানী হয় তটো অধিকৰণ কাৰক সপ্তমী বিভক্তি অথ শাওনত ন লগত অ আৰু তো আছে অথ বন্ধুলৈ চিঠি লিখিলো বন্ধুলৈটো লৈ কোন বিভক্তি নিমিত্ত কাৰক চতুৰ্থ বিভক্তি লৈ তাৰপিছত শিক্ষকে ছাত্ৰক অংক বুজায় কটো কৰ্মকাৰক দ্বিতীয় বিভক্তি অযুক্ত হৈছে ছাত্ৰ অযোগ ছাত্ৰক ইয়াৰ পিছত চোৱা আৰু আছে মিনতীয়ে বিহুনাম গাইছে মিনতীয়ে ইয়াতে এ পিছত একাৰ যুক্ত হৈছে তাত এ যুক্ত হৈছে কৰ্তা কাৰক প্ৰথম বিভক্তি হ'ব এ যোগ মেকুৰীয়ে মাছ খায় ইয়াতে কৰ্তা কাৰক প্ৰথম বিভক্তিৰ এ যোগ কিতাপৰ পৰা জ্ঞান হয় ইয়াতে অপাদান কাৰক পৰসৰ্গ যোগে
জানিছাই পঢ়া আছে তাৰপিছত আমাক তলৰ বাক্যবোৰৰ পৰা বিভক্তি আগতো কাৰক নিৰ্ণয় কৰিলো এতিয়া বিভক্তি চোৱা গৰুৱে ঘাঁহ খায় গৰুৱে ইয়াতে কি আছে আমি আস্তানি দিছো বুজাৰ কাৰণে প্ৰথমা বিভক্তি এ যুক্ত হৈছে ছাত্ৰই ইয়াতে প্ৰথমা বিভক্তিৰ ই যুক্ত হৈছে হৰিক ইয়াতে দ্বিতীয় বিভক্তিৰ ক যুক্ত হৈছে খৰিকটীয়াই ইয়াত প্ৰথমা বিভক্তিৰ ই যুক্ত হৈছে পৰৱৰ্তী অংশ চোৱা আজিকালি যতে ততে বাঘৰ ভয় ইয়াতে ষষ্ঠী বিভক্তিৰ অযুক্ত হৈছে বাঘৰ তোমালোকে পঢ়া শুনাত মনোযোগ দিবা পঢ়া শুনাত ত যুক্ত হৈছে মাছমৰীয়াই মাছ ধৰিছে ইয়াতে হস্যই প্ৰথমা বিভক্তি মাছমৰীয়াই তাৰপিছত সি কুঠাৰেৰে গছজোপা কাটিলে কুঠাৰেৰে এৰে যুক্ত হৈছে দ্বিতীয় বিভক্তি মোৰ দ্বাৰা ইয়াতে অনুপদ দ্বাৰা যুক্ত হৈছে তৃতীয় বিভক্তিৰ তাইলৈ মই এটি উপহাৰ পঠিয়ালো ইয়াত চোৱা মই এটা কথা কৈ দিওঁ শেষত যে তোমালোকৰ যেতিয়া বিভক্তি নিৰ্ণয় কৰিব দিয়ে এটা বাক্যত বিভক্তি বা পদ কাৰক বহুকেইটা থাকিব পাৰে যেনে শেষৰটো চোৱা তাইলৈ মই এটি উপহাৰ পঠিয়ালো তেতিয়া তাইলৈটোত আমি বিভক্তি নিৰ্ণয় কৰোঁ তেতিয়াহ'লে চতুৰ্থ বিভক্তি হবে দুটা বিভক্তি যুক্ত হৈ আছে চতুৰ্থ বিভক্তি লৈ যোগ হ'ব তাইলৈ তাৰপিছত মইটোত তোমালোকে প্ৰথমে ক'ব লাগিব শূন্য বিভক্তি যুক্ত হৈছে শূন্য বিভক্তি চেন্নাই তাৰপিছত ইয়াত প্ৰথমা বিভক্তি যুক্ত হৈ আছে ই হস্যই যোগ মই চোৱা কেতিয়াবা এটা বাক্যত বহুকেইটা বিভক্তি যুক্ত হৈ থাকে আৰু বহুকেইটা বিভক্তি যুক্ত হৈও কেতিয়াবা বাক্য সমাধান বা বাক্য সম্পূৰ্ণ হ'ব পাৰে তোমালোকৰ আগত এইখিনি অভ্যাসন আমি দাঙি ধৰিলো সকলো বুজি পাইছা আৰু বস্তুখিনি ভালদৰে পঢ়ি চাবা জুকিয়াই চাবা আৰু পাঠ্যপুথিৰ সহায় ল'বা এইখিনি আছিল আজিৰ ক্লাছৰ মূল কথাখিনি আশা তোমালোকে বুজি লৈছা ধন্যবাদ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল